মানুহ ক'ত সোমাই পৰিছে হাই ৰাইজ মই ইয়াত তোৰ মাজত গৰমৰ ভিতৰত সোমাই আছোঁ ঠাণ্ডাৰ ভিতৰত সোমাই আছোঁ অতি গৰম পৰিছে 36 ডিগ্ৰী চেলচিয়াছৰ কাৰণে আজি মই আমাৰ ঘৰত এচিও নাই কি কৰিম ফেনখনো বেয়া গৈছে ৰাইজ সেইকাৰণে ৰাইজ ইয়াতে সোমাই থাকিবলগীয়া হৈছে আপোনালোকে যদি তাকো এডোখৰ দেখিছে তৌটো ইমান মানে মোৰ শৰীৰটো ইমান ডাঙৰ হৈ গৈছে যে সেইটো কাৰণে মানে মই ইমান সৰু তৌ এটাত মানে সৰু নহয় ডাঙৰে তৌটো কিন্তু মানে মই মানুহটো অলপ ডাঙৰ হৈ গৈছোঁ সেইটো কাৰণে মানে এনেকুৱা অলপ ঘামি গৈছোঁ মই ৰাইজ মূৰতে অলপ 1 ছেকেণ্ড হ'ব ৰাইজ গাটো অলপ তিয়াই লওঁ এয়া ঠাণ্ডা পানী এয়া অলপ গৰম হৈ গ'ল পানীখিনি এয়া গৰম হৈ গ'ল পানীটো এয়া হৈছে মানে ৰাইজ এই বডিটো অলপ মানে গৰম হৈ গৈছেতো সেইকাৰণে মানে তিয়াই থৈছোঁ ইয়াত আপোনালোকেও এনেকুৱা কৰিব পাৰিব এনেকৈ মাৰি মেলি আপোনালোকৰ শৰীৰটো ঠাণ্ডা লগাব পাৰিব যদিহে বিচাৰে আপোনালোকে ৰাইজ চেনেলটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট নহয় ছাবস্ক্ৰাইব জৰুৰ কৰিব কিন্তু আৰু লগতে ঘণ্টি বুটামটো আছে তাত দবাব আপুনি আমাৰ বহুত ধৰণৰ আৰু কিছুমান ভিডিঅ' পাব ভাল ভিডিঅ' পাব এয়া আমাৰ কেমেৰামেনটো কৈয়ে আছে আপোনালোকক মই গৰমৰ পৰা ৰক্ষা পাবলৈ এয়া এটা 1 ছেকেণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ এয়া এটা ধুনীয়া উপায় মইতো কৰি চালোঁ আপোনালোকেও কৰি চাওক ভাল লাগিব ধন্যবাদ বাহ আপোনালোকে এতিয়াও আছে মোকে চাই যাওক আৰু এনেকুৱা এটা তৌ লওক আৰু তাৰে ভিতৰতে আপোনালোকে সোমাই থাকক ঠাণ্ডাৰ উপভোগ কৰক আৰু